নীৰৱতা এই পৃথিৱীৰ যিকোনো সমস্যাৰ সকলোতকৈ সঠিক সমাধান, সকলোতকৈ সহজ সমাধান, সকলোতকৈ দীৰ্ঘস্থায়ী সমাধান। যদি তুমি মৌন হৈ থাকিব পাৰা, যদি তুমি নীৰৱ হৈ থাকিব পাৰা, যদি তুমি কম কথা কোৱা, চাবা তোমাৰ কথাৰ গুৰুত্ব বাঢ়ি গৈছে, মানুহৰ সন্মুখত মৰ্যাদা বাঢ়ি গৈছে। হয়, আজিৰ দিনত কম কথা কোৱাটো বহুত গুৰুত্বপূৰ্ণ, যিহেতু আজিৰ দিনত মানুহৰ জীৱনত সমস্যাৰ মাত্ৰা বহুত বেছি, সুতরাং মৌন হৈ থকাটো বহুত গুৰুত্বপূৰ্ণ। এটা কথা মনত ৰাখিবা, চিঞৰি হাল্লা চিল্লা কৰি নিজক নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰি। চিঞৰি কিনে কেতিয়াও সকলো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি। চিঞৰি কিনে কেতিয়াও মানুহৰ মন জয় কৰিব নোৱাৰি। তুমি যদি বিচৰা এই পৃথিৱীৰ সকলো মানুহৰ ওচৰত প্ৰিয় হ'বলৈ, তেন্তে কম কথা ক'বলৈ শিকা। মই জানো এই পৃথিৱীৰ সকলোৰে মন জয় কৰা সম্ভৱ নহয়, কিন্তু তুমি যদি কম কথা কোৱা, মনে মনে থাকা, তেন্তে চাবা মানুহে তোমাক ভাল পাবলৈ আৰম্ভ কৰিছে, মানুহে তোমাৰ কথাৰ গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। গতিকে তুমি যদি বিচৰা তোমাৰ জীৱনত সমস্যাৰ মাত্ৰা কম হওক, তুমি যদি বিচৰা জীৱনটো জটিল নহয় সহজ হওক, তেন্তে মৌন হ'বলৈ শিকি লোৱা। তুমি লক্ষ্য কৰিছানে নাই নাজানো, কোনো কাজিয়াত যেতিয়া এক পক্ষ নিমাত হৈ যায়, তেতিয়া দ্বিতীয় পক্ষও নীৰৱ হোৱা আৰম্ভ কৰে। যেতিয়া এজনে ইগনৰ কৰা আৰম্ভ কৰি দিয়ে, তেতিয়া দ্বিতীয়জনেও নীৰৱ হ'বলৈ বাধ্য হয়। গতিকে তুমি যদি বেলেগক নীৰৱ কৰিব বিচৰা বা কোনো সমস্যা যাতে দীৰ্ঘস্থায়ী নহয়, তেন্তে নীৰৱতাৰ অভ্যাস কৰা। প্ৰিয় বন্ধুসকল, যদি কেতিয়াবা জীৱনত কাৰো পৰা অপমানিত হোৱা, তেন্তে প্ৰতিবাদ কৰিব নাযাবা। যদি প্ৰতাৰিত হোৱা, তেতিয়াও প্ৰতিবাদ কৰিব নাযাবা। মনত ৰাখিবা, প্ৰতিবাদৰ উত্তৰ ভাষাৰ মাধ্যমত নহয়, কেতিয়াবা কৰ্মৰ জৰিয়তেও প্ৰকাশ কৰিব লাগে। কষ্ট কৰা, পৰিশ্ৰম কৰা, অনুশীলন কৰা, এনেকৈ কৰা যাতে কোনেও গম নাপায়। নিজৰ মাজত নীৰৱে কৰা, আৰু যেতিয়া সফল হ'বা যাতে মানুহৰ মনত প্ৰশ্নৰ উদয় হয়। হয়, যদি তুমি মানুহক চমৎকাৰ দেখুৱাব বিচৰা, তোমাৰ প্ৰতি যি ভুল ধাৰণা আছে সেইবিলাকক মানুহৰ মনৰ পৰা গুচাব বিচৰা, তোমাক লৈ মানুহৰ মনত যিমান নিগেটিভ ধাৰণা আছে সেইবিলাকক যদি ৰিমুভ কৰিব বিচৰা, তেন্তে তোমাৰ নীৰৱ হ'বই লাগিব। স্বাৰ্থৰ এই পৃথিৱীত কোনেও তোমাৰ কাৰণে 1 ইঞ্চি মাটি এৰি নিদে, তোমাক কোনেও আগুৱাই দিব নাহে। গতিকে তুমি নিজেই কৰিব লাগিব। হয়, নীৰৱতা বজাই ৰাখি সকলো চলাই যাব লাগিব। তোমাৰ দুখৰ সময়ত, কষ্টৰ সময়ত, তোমাৰ হতাশাৰ সময়ত চিঞৰি চিঞৰি কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰিবা। কিন্তু এইখিনি ক'ব পাৰোঁ, তুমি যদি মৌন থাকা, নীৰৱ থাকা, কম কথা কোৱা, তেন্তে দ্বিতীয় কোনো সমস্যাত নপৰিবা। তুমি বাস্তৱ জীৱনতো চাব পাৰিবা, যিসকলে বেছি কথা কয়, সকলোৰ লগত মিলিব বিচাৰে, সিহঁতক সকলোৱে লাইটলি লয়, ভাবে আৰে এওঁতো আছেই। কিন্তু যিসকলে কম কথা কয়, অপ্ৰয়োজনীয় কথাত ভাগ নলয়, সিহঁতক মানুহে গুৰুত্ব দিয়ে। আৰু যদি কথা ক'বই লাগে, তেন্তে তাৰ লগত কোৱা যিজনে তোমাক এই পৃথিৱীত পঠাইছে, যিজনে তোমাক বিশ্বাস কৰে যে তুমি সকলো কৰিব পাৰিবা, যিজনে তোমাৰ জীৱনক সুন্দৰ কৰি গঢ়ি তুলিব পাৰে, সেইজন সৃষ্টিকৰ্তাৰ লগত কানেক্টেড হোৱা। কাৰণ সৃষ্টিকৰ্তাই তোমাক কেতিয়াও বিপদৰ ৰাস্তাত ঠেলি নিদিয়ে। কিন্তু এই পৃথিৱীৰ মানুহৰ লগত যিমানে অন্তৰংগ হ'বলৈ যাবা, সিমানেই বিপদৰ সীমাৰেখা তোমাৰ ওচৰ চাপিব। গতিকে মৌন হোৱা, নীৰৱ হোৱা, কম কথা কোৱা, আৰু তাৰ বিনিময়ত সকলো সমস্যাৰ পৰা আঁতৰত থাকা। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেন্তে এটা লাইক কৰক, কমেণ্টছ কৰক আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।